জুৰিয়াৰ পূবচতিয়ান গাঁৱৰ আব্দুল হাই নামৰ এজন লোক নিৰুদ্দেশ। যোৱা 14 তাৰিখে ৰাতিপুৱা ফজৰৰ নামাজ পঢ়িবলৈ ওচৰৰ মছজিদলৈ বুলি ওলাই গৈছিল লোকজন। তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে জুৰিয়াৰ পূবচতিয়ান গাঁৱৰ আব্দুল হাই নামৰ লোকজন। ইতিমধ্যে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান লাভ কৰিব পৰা নাই। আব্দুল হাই নামৰ লোকজন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জুৰিয়া আৰক্ষীক অৱগত কৰিছে। যদি কোনো লোকে নিৰ্দিষ্ট আব্দুল হাইক ক'ৰবাত দেখা পায় তেন্তে পৰিয়ালৰ লোকৰ 9957386602 অথবা 6003378275 এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মোৰ ঘৰ জোকাৰি তিনিচুকীয়া পূবচতিয়ান আৰু মোৰ দেউতা ফজৰৰ নামাজ পঢ়ি পেলাই আজি 10 দিনমান হ'ল ঘৰৰ পৰা গুচি গ'ল, কিন্তু অহা নাই। আমি আমাৰ স্ত্ৰী কেছত আমি বিচাৰিছোঁ, নগাঁৱত বিচাৰিছোঁ, গাঁওবিলাকত গোটেইখিনি আমি বিচাৰিছোঁ, এতিয়ালৈকে সন্তাস পোৱা নাই। আপোনাৰ চেনেলৰ জৰিয়তে আমি ক'ব খুজিছোঁ যেন আমাৰ দেউতাক যদি কোনো সন্তাস পায় আপোনালোকে, তেনেহ'লে এইটো চেনেলত আপোনালোকে নম্বৰ দিয়া হ'ব। এইটো চেনেলত আপোনালোকে অনুগ্ৰহ কৰি যোগাযোগ কৰি পেলাই আমাক সন্তাস দিব। কি নাম্বাৰটো কৈ দিয়ক। কি নাম্বাৰটো 9957386602। আপোনাৰ দেউতাকৰ নাম কি আছিল? মোৰ দেউতাৰ নাম আছিল আব্দুল হাই। গাঁও পূবচতিয়ান। আৰক্ষীক অৱগত কৰিছে? আৰক্ষীক এজাহাৰ দাখিল কৰিছোঁ আৰু সন্ধানহীন বুলি এজাহাৰ দাখিল কৰিছে? কৰিছোঁ। ঠিক আছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম 24। জুৰিয়াৰ পূবচতিয়ান গাঁৱৰ আব্দুল হাই নামৰ এজন লোক নিৰুদ্দেশ। যোৱা 14 তাৰিখে ৰাতিপুৱা ফজৰৰ নামাজ পঢ়িবলৈ ওচৰৰ মছজিদলৈ বুলি ওলাই গৈছিল লোকজন। তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে জুৰিয়াৰ পূবচতিয়ান গাঁৱৰ আব্দুল হাই নামৰ লোকজন। ইতিমধ্যে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান লাভ কৰিব পৰা নাই। আব্দুল হাই নামৰ লোকজন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জুৰিয়া আৰক্ষীক অৱগত কৰিছে। যদি কোনো লোকে নিৰ্দিষ্ট আব্দুল হাইক ক'ৰবাত দেখা পায় তেন্তে পৰিয়ালৰ লোকৰ 9957386602 অথবা 6003378275 এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মোৰ ঘৰ জোকাৰি তিনিচুকীয়া পূবচতিয়ান আৰু মোৰ দেউতা ফজৰৰ নামাজ পঢ়ি পেলাই আজি 10 দিনমান হ'ল ঘৰৰ পৰা গুচি গ'ল, কিন্তু অহা নাই। আমি আমাৰ স্ত্ৰী কেছত আমি বিচাৰিছোঁ, নগাঁৱত বিচাৰিছোঁ, গাঁওবিলাকত গোটেইখিনি আমি বিচাৰিছোঁ, এতিয়ালৈকে সন্তাস পোৱা নাই। আপোনাৰ চেনেলৰ জৰিয়তে আমি ক'ব খুজিছোঁ যেন আমাৰ দেউতাক যদি কোনো সন্তাস পায় আপোনালোকে, তেনেহ'লে এইটো চেনেলত আপোনালোকে নম্বৰ দিয়া হ'ব। এইটো চেনেলত আপোনালোকে অনুগ্ৰহ কৰি যোগাযোগ কৰি পেলাই আমাক সন্তাস দিব। কি নাম্বাৰটো কৈ দিয়ক। কি নাম্বাৰটো 9957386602। আপোনাৰ দেউতাকৰ নাম কি আছিল? মোৰ দেউতাৰ নাম আছিল আব্দুল হাই। গাঁও পূবচতিয়ান। আৰক্ষীক অৱগত কৰিছে? আৰক্ষীক এজাহাৰ দাখিল কৰিছোঁ আৰু সন্ধানহীন বুলি এজাহাৰ দাখিল কৰিছে? কৰিছোঁ। ঠিক আছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম 24।